সো গাইস আমার ফেলপুরে আহিল এতিয়া ক্যামেৰাটো উল্টা হৈ আছে গাইস সব মানে ডকাইতি ইয়াৰ পৰা আমি ওলাই গলো কি ক'ব যেটো মানে এক বিৰিয়ানী দুখন আৰু 100 বুলি ক'লে যেটো মানে আমাৰ তাতে 100 টকা 120 টকাতে পায় সো গাইস ইয়াতে আমাৰ চাওমিনটো আহিল ভেজ চাওমিন ইয়াতে 30 টকা তাতে 80 টকা বুলি কৈছিলে ইয়াতকে অলপ বেছি থাকিলে হয় ইমান বেছিও নহয় সো এটা চাওমিনটো টেষ্ট কৰিম সো গাইস তেতিয়া মানে সৰু লৰা ছোৱালীৰ মিনা বজাৰ দেখাইছিলো এতিয়া মানে ইয়াতে ডাঙৰ মানুহ উঠিব পৰা আছে এটাতো বাৰু সৰু লৰা ছোৱালীবিলাকে গৈ আছে কিন্তু এইটোত আমি উঠিব পাৰিম এটা যদি উঠো আমি চকৰিত উঠিব পাৰিম সো ইয়াতে এনেকৈ সৰু লৰা ছোৱালীবিলাক উঠি আছে লাইটিঙৰ ফোকাসটো ঠিক নহয় সেইটো কাৰণে বেয়া লাগে সো ইয়াতে ঝালমুড়ি চানা মটৰ যি লাগে সো এইটো ইফালেও আছে মিনা বজাৰ ফোকাসটো হলে দেখাইছো সো তাতে ৰেল আছে ৰেলত কিজনী ডাঙৰ মানুহ উঠে মই গৈ আছো উঠিবৰ কাৰণে সো গাইস এতিয়া ৰেলত গৈ আছো তেনেকৈ উঠিবৰ কাৰণে সো গাইস আমি মানে অলপ পিছত আহিম তেনেকৈ মানে আমাৰ লগৰ যেতে আছিল সিহঁতে মানে আহিব বুলি কৈছে এতিয়া সিহঁতে পূজা দিব কৈছে সো আমি অলপ এনেকৈ ঘূৰি লওঁ তাৰপিছত বাৰু একেলগত উঠিম ভাবিছোঁ এতিয়া অলপ এনেকৈ ঘূৰি আছোঁ কি ঘূৰিম শান্তিত ঘূৰিব নোৱাৰোঁ ইফালে মাতে সিফালে মাতে জিলাপি লওক চাওমিন লওক কিবা লওক হেন তেন কাপোৰ লওক চবেই মাতি আছে সো কিবা অলপ খাই লওঁ আকৌ তেতিয়া 10 টকাৰ পকৰা খালোঁ এতিয়া চাওঁ মিক্সাৰ খাই ল'ম বুলি ভাবিছোঁ সো গাইস কুলফি এটা লৈছোঁ তাই কুলফি খাই আছে সো মই পইচাটো দিওঁ খাম পইচাটো লৈ লওঁ অলপ অলপ চব ট্ৰাই কৰিব লাগে একেলগত এটা বস্তু দুটা তিনিটা লৈ কি হ'ব সো এতিয়া মই ট্ৰাই কৰি চাওঁ কেনেকুৱা টেষ্টটো ভাল লাগিছে একচুৱেলি আমি আগতে কলম আইচক্ৰীম বুলি কৈছিলোঁ আইচক্ৰীমটোক একচুৱেলি আমি আগতে কলম আইচক্ৰীম বুলি কৈছিলোঁ এতিয়া কুলফিয়ে হয় আমাৰ মায়ে খাই বহুত ভাল পায় আগতে বোলে খাইছিলে সৰু থাকোঁতে সেইদিনা নিজে বনাই খাইছে খা সো গাইস আমি ইয়াতে পাপৰি চাট বনাব দিলোঁ সো পাপৰি চাটটো খাই চাওঁ টেষ্ট কেনেকুৱা হয় 50 रुपीज বুলি কৈছে আৰু বহুত কিবা কিবি আছে আইটেম বহুত আছে আপোনালোকে ভিজিট কৰিলে গম পাব সো এতিয়া পাপৰি চাটটো বনাই আছে সো গাইস ফাইনালি আমাৰ পাপৰি চাটটো আহিছে এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱা কেমেৰাটো ধৰা বহুত ধুনীয়া হৈছে সেইকাৰণে মই লৈছোঁ তাৰমানে আলু চাটত কি থাকে জানা অনলি আলুটো দিব উহোৱা আলু কাটি কিনে এইবিলাক মিক্স কৰি দিয়ে কিন্তু ইমান ভাল নালাগে এইটো ভাল লাগে সো গাইস এটা আমি খাওঁ অলপ টেষ্ট কৰি আপোনালোকক ক'লোঁ কেনে লাগে পুৰা ৰাজা মহাৰাজা তৰোৱালো আছে ইয়াতে ধুনীয়া ধুনীয়া মানে তলৱাৰ আছে এইবিলাক খুৰকিবিলাক আছে দা কটাৰী চব পাব ইয়াতে
दे किलो भी लो खा लो सब ढोका दियाते 10 टका लिपस्टिक तो 80 टका और जो माने 50 टका 60 टका 80 टकात पाए সেইবিলাক মানে কৈ আছে এতিয়া 350 650 এনেকুৱা প্ৰাইস লগাইছে ইমান দামটো নহয় না এটা তো আইডিয়া আছে না বস্তু ৰেগুলাৰ ইউজৰ বস্তু চলে মানুহৰ এইবিলাক তো কমন সেন্স এটা থাকে না কোনটো কি দাম হ'ব কেনেকুৱা হ'ব সো 350 বুলি কোৱা তাই ক'লে যে 80 দিব পাৰিম তাৰছত 80 দেখা দিলে আমাক লিপস্টিক সেইটো মানে আমি যাৰ পৰা লৈ থাকো আমি জগদাৰ পৰা লৈ থাকো তো জগদাৰ তাতে সেইটো 20 টকা 25 টকাতে পাও সেইকাৰণে লোৱা নহল আৰু বাদি ইয়াতে লৈ লাভ নাই ডাইৰেক্ট কিবা জগতৰ পৰা ল'ব পাৰবি ডৰেমন আছে ইয়াতে তো চৰাইবিলাক ধুনীয়া লাগিছে এইবিলাক নল ক'ত থম মোৰ এতিয়া তেনেকৈ ঘৰত ধুলাই সোমাই থাকে আমাৰ दस टका दिवसन मिक्सार ইয়াতে খাম হা খাইছা কেনে টেষ্টটো মোক सब মানে কেঁচা বাদামটো কেঁচা হয় বাদামটো কেঁচা হয় ন সব কেঁচা তাৰমানে মানে সেলাড খাওয়া যেন লাগিছে সেলাডে হয় এটা মিক্সার গাইস সব মানে ডকা দিয়ে ইয়াৰ পৰা আমি ওলাই গলো কি ক'ব যেটো মানে এক বিৰিয়ানী দুইখন 250 বুলি ক'লে যেটো মানে আমাৰ তাতে 100 টকা 120 টকাতে পায় আৰু প্ৰাইস শুনিলে মানে মাথা নষ্ট হৈ যায় ইয়াতে আমি ভেজ চাওমিন ফুল প্লেট 50 টকা বা 40 টকাত খাও ইয়াতে 80 টকা কি আৰু খাম সো আমি ভাবিছো এনেকে যেটো মানে ষ্ট্ৰীট ফুড হয় সেইবিলাকে ভাল অলপ কমতে হয় মানে ডকাই দৰে বিলাক কি ক'ব উপায় নাই ইহঁতে ওলাই আহিছে এতিয়া আৰু নাখাই বোলে সো গাইস এতিয়া বাৰ্গাৰ বনাব দিছো এইবিলাক মানে ঠাণ্ডা হৈ গৈছে আমাক কৈছিলে এইবিলাকে খাই তো তেতিয়া পকৰা খালো ঠাণ্ডা তো বাৰ্গাৰটো ঠাণ্ডা খাব পাৰি নেকি সো এতিয়া আকৌ ফ্ৰেছ বনাব দিছো কৈছিলো এতিয়া গৰম কৰি দিব ইয়াতে তো আৰু ওভেন নাই নহয় যে গৰম কৰি দিব তো এনেকৈ ফ্ৰেছ বনাই দি আছে সো গাইস আমার ভেলপুরে আইলে এতিয়া ক্যামেৰাটো উল্টা হৈ আছে সো গাইস ভেলপুৰিটো বহুত টেষ্টি হৈছে কিন্তু মানে তেনেকৈ ভিডিঅ' কৰিব পৰা নাই খোৱাটো তাৰমানে অলপ আমাৰ মোবাইলটো ধৰাত কষ্ট হৈ আছে যিয়ে নহওক ধুনীয়া টেষ্টি হৈছে কিন্তু ন সো গাইস ইয়াতে আমাৰ চাওমিনটো আহিল ভেজ চাওমিন ইয়াতে 30 টকা তাতে 80 টকা বুলি কৈছিলে ইয়াতকৈ অলপ বেছি থাকিলে হয় ইমান বেছিও নহয় সো এতিয়া চাওমিনটো টেষ্ট কৰিম গৰম বহুত
মোক খুৱাই দিছোন কিবা মোক খুৱাই দিমতে এনেকৈ মোবাইলৰ ৰাইটো ধৰি খাব নোৱাৰোঁ না পেক কৰিব লাগে যারা একবার খুৱাই দি লাষ্ট সো গাইস মেলাটো ঘুরে বহুত ভালে লাগিল তাৰমানে কি সেটা আমাৰ লগৰবিলাকে মানে ওলাই গ'ল খেতে পাৰ্কিঙত আছে সো কেনে লাগিছে মেলাত আহি ভালে লাগিছে সো আৰু ঘুৰিব লগা আছিল আমি তেনেকৈ ঘুৰিব নোৱাৰিলোঁ কি আৰু কৰিম মানে সময় কম আমাৰ আৰু তেনেকৈ ভাবা নাই ইমান ডাঙৰ হ'ব বুলি মই যেতিয়া আহিছিলোঁ ইমান ডাঙৰ হোৱা নাছিলে সো এতিয়া ঘৰত যাওঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ গুড নাইট